আসসালামু আলাইকুম রহমতুল্লাহ বরকাতু। আপোনালোকে এতিয়াও ওয়াজ মেহফিল কৰাব বিচাৰিছে নেকি? যদি ওয়াজ মেহফিল কৰাব বিচাৰিছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ। হুজাই জিলাত হুজাই আৰক্ষী অধীক্ষকে 163 ধাৰা জাৰি কৰিছে ইতিমধ্যে। সমাগত মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি হুজাই আৰক্ষী অধীক্ষকে 163 ধাৰা লাগু কৰিছে হুজাই ডিষ্ট্ৰিক্টত। যদি আপোনালোকে লাউড স্পীকাৰ ব্যৱহাৰ কৰে বা যিসকলে লাউড স্পীকাৰ ব্যৱহাৰ কৰে, সেয়া লাগিলে পিকনিক হওক, ওয়াজ মেহফিল হওক বা সমদল হওক, যিকোনো প্ৰকাৰৰ লাউড স্পীকাৰ যদি আপোনালোকে ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ হ'ব পাৰে 2 বছৰৰ জেল। 2 বছৰৰ জেল আপোনাৰ হ'ব পাৰে জৰিমনা। গতিকে যিসকলে ভাবিছে ইতিমধ্যে আমি ওয়াজ মেহফিল কৰাম বা আমাৰ ওয়াজ মেহফিল বাকী আছে, তেন্তে আপোনালোক সাৱধান হৈ যাওক। কাৰণ ইতিমধ্যে হুজাই আৰক্ষী অধীক্ষকে এই ধাৰা জাৰি কৰিছে আৰু সংবাদমেল যোগে এই কথা সকলোকে সদৰি কৰিছে। চাওক এই ভিডিঅ'টোত আৰক্ষী অধীক্ষকে কি কথা সদৰি কৰিছে আৰু কাক সতৰ্ক কৰিছে। আমি এইটো 2-3 দিন মানৰ পৰা দেখা পাইছোঁ কি আমাৰ লংকা হওক বা ডবকা হওক হুজাই টাউনছত লাউড ভলিউমত মাইক চলা হৈছে, বক্স বজাই আছে। আমি এটা বস্তু মনত ৰাখিব লাগে কি আমাৰ HSLC বা HS এক্সাম এতিয়া আনাউন্স হৈছে। আমাৰ ষ্টুডেণ্টছবিলাক এক্সামৰ পঢ়াই কৰি আছে, 15 তাৰিখৰ পৰা এক্সামে দিব। গোটেই ছ'চাইটিক এটা আপিল কৰিম কি সেইটো আপুনি নিজে গোটেই ষ্টুডেণ্টছৰ নিজে ল'ৰা ছোৱালী হিচাপে বুজিব লাগে আৰু সেইটো লাউড ভলিউমৰ ডেক বা মাইক বা লাউড স্পীকাৰ সেইটো আপুনি চলাব নালাগে। আপুনি যেনেকৈ গম পায় 21 জানুৱাৰীত আমাৰ এটা 163 BNSS যি আমাৰ প্ৰহিবিটৰী অৰ্ডাৰ কয় সেইটো অলৰেডি লগা হৈছে। প্ৰহিবিটৰী অৰ্ডাৰত একদম ক্লিয়াৰ মেনশ্যন কৰা হৈছে কি যদি লাউড স্পীকাৰত আপুনি কিবা ডেক বজায় বা মাইক বজায় বা কিবা গাড়ীত আপুনি ডেক মাইক ৰখি আপুনি লৈ যায়, লাউড ভলিউমত আপুনি ব্যৱহাৰ কৰিব, তো সেইটো প্ৰহিবিটৰী অৰ্ডাৰৰ ভাইলেশ্যনৰ কাৰণে আপোনাৰ এগেইনষ্ট লিগেল একশ্যন হ'ব। সেইটো আমি আপিল কৰিম কি যি আছে সেইটো আপুনি ফ'ল' কৰিব লাগে। আৰু আমি সেইটো গোটেই ষ্টুডেণ্টছবিলাকত আপিল কৰিম যদি আপুনি এনেকুৱা কিবা লাউড ভলিউম বা লাউড ভইচৰ পৰা আপুনি দিগদাৰী পাই আছে, আপুনি নিয়েৰেষ্ট পুলিচ ষ্টেচন বা আমাৰ পুলিচ কণ্ট্ৰল ৰুমৰ নম্বৰ আমি এতিয়া কৈ দিম, তেখেতক আপুনি জনাওক আৰু আমি সেইটো ব্যৱস্থা লওঁ কি কেনেকুৱা আমি এইটো বন্ধ কৰাব পাৰিম। পুলিচ কণ্ট্ৰল ৰুম PCR নম্বৰ হৈছে 6000092450 6000092450। যদি এনেকৈ লাউড ভলিউম গধূলি বা ৰাতি বজি আছে, আপুনি সেইটো দিগদাৰী পাই আছে, আপুনি হুজাই পুলিচ কণ্ট্ৰল ৰুমত আপুনি ইনফৰ্ম কৰোঁ, তাত উচিত ব্যৱস্থা আমি এজ পাৰ ল' কৰিম। যদি সেইটো আপুনি জানে যেনেকৈ 163 প্ৰহিবিটৰী অৰ্ডাৰ ধৰা হৈছে অলৰেডি, আৰু যদি সেই প্ৰহিবিটৰী অৰ্ডাৰ ইন ফ'ৰ্চ আছে, তাৰ পিছতে যদি কিবা মানুহ এনেকৈ কৰে তো তাৰ এগেইনষ্টত ভাইলেশ্যন অফ প্ৰহিবিটৰী অৰ্ডাৰৰ কাৰণে এটা কেছ হ'ব। সেই কেছত 2 বছৰৰ জেলৰ প্ৰভিজন আছে। যদি এনেকৈ কিবা মানুহ কৰিব তাৰ ওপৰত ইমিডিয়েট পুলিচ কেছ হৈ যাব আৰু সেইটো 2 বছৰৰ কাৰণে আপোনাক জেলত